নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মই দেখুৱাম আপোনালোকক মুগা কেনেদৰে পোহে। নাচনীয়ে পিন্ধা মুগাৰ সাজযোৰ কেনেদৰে ক'ৰ পৰা হয় চাওঁ আহক। মই আছোঁহি এখন চোম গছৰ বাগিচাত। চাৰিওফালে অকল চোম গছ ধৰিব পাৰিছেনে? আৰু মোৰ হাতত আছে এখন চিলঙি আৰু মই তাত পলু ধৰি আছোঁ। এয়া মই পলু ধৰি আছোঁ, দেখিছেনে? যিবোৰ পলু পাত খাই এদায় হৈ তললৈ নামি আহে, সেইখিনি পলু ধৰি আকৌ এজোপা বেলেগ গছত লগাই দিয়া হয়। এয়া তললৈ নামি আহিছে পাত খাই এদায় হোৱাৰ কাৰণে, আৰু এইখিনি পলু আকৌ এজোপা বেলেগ গছত লগাই দিয়া হ'ব। আমি দোকানত পইচা দিলে পাওঁ, নহয়নে বাৰু মুগা কাপোৰযোৰ? কিন্তু চাওকচোন কিমান কষ্ট কৰিব লগা হয়। দিনৰ দিনটো মানুহ থাকিব লাগে, চৰাই চিৰিকটিয়ে খাই নহ'লে চৰাই চিৰিকটি খেদি থাকিব লাগে। আকৌ যিবোৰ মুগা তললৈ নামি আহে সেইবোৰ ধৰি আকৌ আন এজোপা গছত লগাব লগা হয়। কিমান কষ্ট কৰিব লগা হয়। যদি আপুনি বিচাৰিছে মুগা পুহিম বুলি, তেনেহ'লে যদি খালী মাটি পৰি আছে তেনেহ'লে চোম পুলি ৰোপণ কৰক আৰু মুগা পোহক, নিজকে স্বাৱলম্বী হওক। মুগা পুহি লাখ লাখ টকা ইনকাম কৰিবলৈ পাৰে, কাৰণ মুগা সূতা বহুত দাম। আজি মোৰ এই ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। আশা কৰিছোঁ আজি ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। আজি এটা বেলেগ ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। যদি ভাল পালে এবাৰ শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ পেজটো ফ'ল' কৰি দিব। আজিলৈ ইমানেই, আকৌ এটা নতুন ভিডিঅ'লৈ অতি সোনকালে আহি আছোঁ। আজিলৈ বাই। চিলিংখন কেনেকৈ লগাবানে? এইফালে আহাচোন, এই ডালটো যে, এই ঠানিটো যে ছিঙি আছে, এইফালে দিয়া। এইফালে সেইটো এটা পৰি আছে সেই ডালটো লগাই দিয়া, আৰি দিয়া। অঁ এয়া মুগা ধৰি আনিছোঁ, এতিয়া আকৌ লগাই দিম ইয়াতে।